নমস্কাৰ বন্ধু বান্ধৱীসকল, ঘৰুৱা দিহালৈ স্বাগতম জনাইছোঁ। বুধবাৰৰ দিনা এই এটা কাম অৱশ্যেই কৰিব, শীঘ্ৰে পূৰ্ণ হ'ব আপোনাৰ মনোকামনা। বন্ধু বান্ধৱীসকল, ভগৱান গণেশ হৈছে ঋদ্ধি সিদ্ধিদাতা, বিঘ্নহৰ্তা আৰু সংকটনাশক। জীৱনত যেতিয়া বাধা বিঘিনি আহে তেতিয়া ভগৱান গণেশৰ পূজা আৰাধনা কৰিলে সকলো বাধা বিঘিনি নিমিষতে দূৰ হৈ যায়। সকলো প্ৰকাৰৰ সুখ প্ৰাপ্তি হয়। মনা হয় যে এবাৰ যদি ভগৱান গণেশ ভক্তৰ প্ৰতি সন্তুষ্ট হয় তেন্তে ভক্তক কুবেৰৰ সমান ধনৱান কৰি তোলে। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'ত ভগৱান গণেশক প্ৰসন্ন কৰিবৰ বাবে এনে এটা সহজ উপায়ৰ বিষয়ে ক'ম, যি উপায় কৰিলে আপোনাৰ যিকোনো মনোকামনা শীঘ্ৰেই পূৰ্ণ হ'ব, সকলো সংকট দূৰ হ'ব, টকা পইচা আৰু সুখ সমৃদ্ধিৰ প্ৰাপ্তি হ'ব। যদিহে ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। ঘৰুৱা দিহা চেনেলটো যদি প্ৰথমবাৰলৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিব লগা নতুন নতুন ভিডিঅ'বোৰ প্ৰথমেই চাব পাৰে। তেনেহ'লে পলম নকৰি জানো আহক সেই বিশেষ উপায়টোৰ বিষয়ে। বন্ধু বান্ধৱীসকল, ভগৱান গণেশ হৈছে প্ৰথম পূজ্য দেৱতা। যিকোনো শুভ কাৰ্যৰ প্ৰথমেই ভগৱান গণেশৰ পূজা কৰা হয়। আমাৰো যাতে প্ৰতিটো দিনেই শুভ হয় তাৰ বাবে শুই উঠিয়ে প্ৰতিদিনে ভগৱান গণেশক স্মৰণ কৰিব লাগে। ৰাতিপুৱা শুই উঠি প্ৰথমেই ভগৱান গণেশক স্মৰণ কৰিলে দিনটো শুভ হোৱাৰ লগতে যিকোনো সংকট নিজেই নিজেই দূৰ হয়। এতিয়া জানো আহক বুধবাৰৰ দিনা কৰিব লগা সেই বিশেষ উপায়টোৰ বিষয়ে। এই উপায়ৰ বাবে আপুনি বুধবাৰৰ দিনা ভগৱান গণেশক গুড়ৰ ভোগ অৰ্পণ কৰিব। ভগৱান গণেশৰ মিঠা অত্যন্ত প্ৰিয়। গুড়ৰ ভোগ অৰ্পণ কৰিবৰ বাবে আপুনি অলপ গুড় ল'ব আৰু সেই গুড়খিনিত অলপ ঘিউ সানি ভগৱান গণেশক অৰ্পণ কৰিব আৰু আপোনাৰ মনোকামনা পূৰণৰ বাবে ভগৱান গণেশৰ ওচৰত সেৱা জনাব। পাছত এই অৰ্পণ কৰা গুড়খিনি গৰুক খাবলৈ দি দিব। বন্ধু বান্ধৱীসকল, এই উপায় আপুনি বিশ্বাসেৰে কৰি চাবচোন। খুব সোনকালেই চমৎকাৰী ৰূপত আপোনাৰ ধন বৃদ্ধি হোৱা দেখা পাব, আৰ্থিক সমস্যাৰ পৰা মুক্তি পাব, ধনৰ অভাৱ দূৰ হ'ব। ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ, ধন্যবাদ।